নমস্কাৰ ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলিং জাংচন। আৰু আজিৰ ভিডিঅ'টো তামাম হ'ব, মানে ইণ্টাৰেষ্টিং হ'ব, কাৰণ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব কেদাৰনাথ ধাম। লগতে কেদাৰনাথ ধামলৈকে যাব লাগিলে কেনেকৈ যাব লাগিব, কিমান টকা খৰচ হ'ব, কিমান দিন লাগিব, সকলোখিনি এই ভিডিঅ'টোত দেখা পাব। গতিকে সকলোখিনি কথা গম পাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আহিছিলোঁ গুৱাহাটীৰ পৰা ৰাজধানী ট্ৰেইনখনত, আৰু ৰাজধানী ট্ৰেইনখনত দিল্লীলৈকে ভাড়া হৈছে 2950 টকা। আৰু দিল্লীৰ পৰা হৰিদ্বাৰলৈকে বেলেগ এখন ট্ৰেইনত আহিছিলোঁ, জনশতাব্দী বুলি কয় ট্ৰেইনখনৰ নাম, আৰু সেইখনত 600 টকা লয় হৰিদ্বাৰলৈকে। আৰু হৰিদ্বাৰৰ পৰা ডাইৰেক্ট সীতাপুৰলৈকে বা সোণপ্ৰয়াগলৈকে চুমু চলে বা বাছ চলে। আৰু বাছত আহিলে আপোনালোকৰ 10 ঘণ্টামানো লাগি যাব পাৰে, 9-10 ঘণ্টা লাগি যায়। আৰু চুমুত আহিলে বা বলেৰত আহিলে 6-7 ঘণ্টাত সীতাপুৰ বা সোণপ্ৰয়াগ পাই যায়। আৰু বলেৰত আহিলে আপোনালোকৰ ভাড়া পৰিব 1000 টকা, আৰু বাছত আহিলে ভাড়া পৰিব 600-700 টকা। যিহেতু সীতাপুৰ বা সোণপ্ৰয়াগে হওক বা গৌৰীকুণ্ডে হওক, মানে গাড়ীৰে আহিলে, মানে হৰিদ্বাৰৰ পৰা আহিলে গোটেই দিনটোৱে লাগি যায়। গতিকে সেইদিনাখন আৰু কেদাৰনাথ যোৱা নহয়, মানে কেদাৰনাথৰ কাৰণে ট্ৰেকিং কৰা নহয়। সেইকাৰণে সকলোৱে মানে ইয়াতে হোটেলত থাকে। ইয়াতে আৰু হোটেল এভেইলেবল, আৰু 2500-1500-2000 টকাত হোটেল পাই যায়। তো হোটেলত আমিও আছিলোঁ, আমি সীতাপুৰত আছিলোঁ। আৰু নেক্সট দিনা ৰাতিপুৱা সীতাপুৰৰ পৰা সোণপ্ৰয়াগলৈকে খোজকাঢ়ি গৈছিলোঁ। আৰু সীতাপুৰৰ পৰা সোণপ্ৰয়াগলৈকে ডিষ্টেঞ্চ হৈছে 2 কিলোমিটাৰ। ৰাতিপুৱা ট্ৰেকিঙৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। সোণপ্ৰয়াগৰ পৰা পুনৰ গাড়ী লৈ যাব লাগিব গৌৰীকুণ্ড। মানে গৌৰীকুণ্ডে হৈছে লাষ্ট পইণ্ট, আৰু মানে গাড়ী যোৱা, তাৰ ওপৰত আৰু গাড়ী চাড়ী নাযায়। তাৰ পৰাই ট্ৰেকিং ষ্টাৰ্ট কৰিব লাগিব। আৰু যোনে খোজকাঢ়িব নোৱাৰে তেওঁলোকে ঘোঁৰা ল'ব পাৰে, বা পালকি ল'ব পাৰে, বা পিঠু ইউজ কৰিব পাৰে। অলপ আগৰ পৰা মানে ট্ৰেকিং ষ্টাৰ্ট হৈ গৈছে, আৰু আমাৰ ইয়াৰ পৰা আৰু খোজকাঢ়ি যাব লাগিব আগলৈকে। তো সিফালে আন্ধাৰ আছিলে, আন্ধাৰ থকাৰ কাৰণে মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই। এতিয়াও আন্ধাৰে আছে, ভালদৰে মানে কি ভিডিঅ'টো আপোনালোকে দেখা নাপাব। এইখিনি জেগা হৈছে গৌৰীকুণ্ড, আৰু এইখন মানে গৌৰীকুণ্ডৰ বজাৰ হয়। বজাৰৰ মাৰ্কেটৰ ভিতৰতে এনেকৈ যাব লাগে। চাৰিওফালে দোকান চোকান আছে, আৰু দোকানৰ মাজে মাজে যাব লাগে। এনেকৈ চিৰিৰে উঠি উঠি ওপৰলৈকে যাব লাগিব। আৰু আমি এইখিনি জেগা ৰাতিপুৱা 4টা বজাত পাই গৈছিলোঁ। এইটো সময়ত আমি মানে ঘোঁৰাৰে যাহে বেছি মানুহ দেখা পাইছোঁ, মানে ভক্ত দেখা পাইছোঁ। আৰু খোজকাঢ়ি যোৱা মানে বহুত কমেই দেখা পাইছোঁ। দেখা পাইছে আপোনালোকে, এয়া চাওক, ঘোঁৰাৰে বহুত মানুহ গৈ আছে, ওপৰলৈকে আহি আছে। তো এনেকুৱা ৰাস্তাৰে যাব লাগে, কিন্তু ৰাস্তাটো সৰু, ঘোঁৰাবিলাকৰ কাৰণে মানে খোজকাঢ়িব বহুত টান, আৰু মানে ৰখি ৰখি যাব লগা হয়। আৰু তলততো জানেই, আৰু ঘোঁৰাৰ গোবৰেদি ভৰি আছে, মানে সেইটো কাৰণে আৰু অলপ এক্সট্ৰা কষ্ট হয়। আৰু তথাপিও মই ৰখা নাই, গৈ আছোঁ, কণ্টিনিউ খোজকাঢ়ি আছোঁ। বহুতখিনি ওপৰত আহিলোঁ। তো লাহে লাহে পোহৰ হ'ব ধৰিছে, আৰু আকাশখন পূৰা বগা হৈ গৈছে। প্ৰায় 5 কিলোমিটাৰমান ওপৰত আহিলোঁ, আৰু এতিয়া টাইম হৈছে প্ৰায় 5টা। 1.5 ঘণ্টামান ট্ৰেকিং কৰিলোঁ। আমাৰ গ্ৰুপত নাই বুলিও 50জনমান আছিলে মানুহ। তো 50জনৰ গোটেইবোৰ পিছতে আছে। মই মানে যিমান সোনকালে যাব পাৰোঁ তো আহি আছোঁ, আৰু লাহে লাহে। তো বাকী চব পিছত আছে। তো মই বহুতখিনি আগত গুচি আহিলোঁ। মই যিমান সোনকালে মন্দিৰটো গৈ পাম সিমান মোৰ কাৰণে ভাল, কাৰণ সিমানে টাইম পাম মন্দিৰটো ঘূৰিবৰ কাৰণে। লাহে লাহে ওপৰৰ দোকানবোৰ খুলিব ধৰিছে, আৰু তলৰ দোকানবোৰতো ৰাতিও খোলা থাকে। আপোনালোকে এনেকুৱা বাঁহৰ ষ্টিক লৈ ল'ব পাৰে, 40 টকাকৈ লয় সেইবোৰ এনেকুৱা। তো এইডাল ল'লে মানে অকণমান ট্ৰেকিং কৰাত ইজি হয়। আৰু আপুনি জেগাই জেগাই ৰাস্তাই ৰাস্তাই দোকান পাব, আৰু চাহৰ দোকানেই হওক, পানী খাব লাগে যি খায়, আৰু দোকান পাব, এভেইলেবল আছে। আৰু যিমানে ওপৰত গৈ থাকিব এনেকুৱা ৰাস্তা পাই থাকিব। আৰু ওপৰত চাওক এনেকুৱা ইমান ধুনীয়া ভিউ। মই আগৰ ভিডিঅ'টোতো কৈছোঁ, তুংনাথ মন্দিৰ যোৱাটো কৈছোঁ, ট্ৰেকিং কৰিলে যিমান পাৰে কম বস্তু লৈ আহিব মানে। আৰু পাৰিলে পানীৰ বটলটো লৈ নাহিব, খালী বটল লৈ আহিলে হ'ল। আৰু এনেকৈ মানে জেগাই জেগাই নিজৰাৰ পানী আহিয়ে থাকে। আপুনি ইয়াতে মিনাৰেল ৱাটাৰতকৈও চাফা পানী এই নিজৰাৰ পৰা আহে, তো সেইবোৰ পানীয়ে খাব পাৰিব। আৰু জেগাই জেগাই টেপো আছে, মই দেখুৱাম বাৰু যদি আগত দেখা পাওঁ, তাৰেও পানী খাব পাৰে। তো তেনেকুৱা, কাৰণ ইয়াতে বস্তুৰ দাম বহুত বেছি। পানীৰ বটল এটা কিনিলে আপোনাৰ 50 টকা লয়। जय भोले। आप लोग कहाँ से आए भैया? गुजरात से? हाँ, आसाम से। हाँ, चाय वाला देश। कितना बजे आप लोग निकले नीचे से? 1 बजे। গাধবিলাকত ঘোঁৰাবিলাকত বস্তু ওপৰলৈকে কঢ়িয়াই, আৰু কাৰণ ওপৰতো খোৱা লোৱা মানুহৰ কাৰণে খোৱা লোৱা কৰা হয়, দোকান চোকান থাকে, হোটেল চোটেল থাকে। তো তাৰ কাৰণে বস্তুবোৰ এনেকৈ কঢ়িয়া হয়। চাওক এনেকৈ চব চানা টানা, চিপছ মেগী চেগি, চিলিণ্ডাৰ পৰ্যন্ত যি লাগে, আৰু চব বস্তু এনেকৈ লৈ যায়। কেদাৰনাথত ওপৰলৈকে বেগ চেগ লাগেজ চাগেজ নিব যদি প্ৰব্লেম হয়, তেনেহ'লে
দোকানতো ৰাখিব পাৰে বা তলতো ৰাখি আহিব পাৰে, গৌৰীকুণ্ডতো ৰাখি আহিব পাৰে। মানে 100 টকাকৈ লয় আৰু বস্তু ৰাখিলে। এনেকুৱা মানে ৱাটাৰফল বহুত কেইটা আছে, প্ৰায় পাহাৰখনত ৱাটাৰফল আছে। মজা লাগিছে কিন্তু মজা। যিমানে পোহৰ হৈ গৈ আছে সিমানে ভিউবোৰ ধুনীয়া দেখা পাই আছোঁ। আৰু চাহ ৰাস্তাটো গোবৰ চবৰেৰে ভৰি আছে। তো এনেকুৱাই ৰাস্তা, মাজে মাজে সৰু, মাজে মাজে ডাঙৰ, মাজে মাজে আপ, মাজে মাজে সমানো পাব। হাই, জয় ভোলে, জয় ভোলে। এইকেইদিন কেদাৰনাথত বৰষুণ হৈ আছে, কাৰণ এতিয়া লাহে লাহে মনচুন আহি গ'ল। আহি ওপৰত এটা আকৌ ৱাটাৰফল পালোঁ। এইটো মানে ওচৰতে আছে আৰু জেগাখিনি কি মজা চাওক। ওপৰত পূৰা শিল আৰু তলত এয়া পানীৰ শব্দ, কি চাফা পানী। তো পানী খাই লওঁ, মজা পানী। মিনাৰেল ৱাটাৰো পাত্তা নাপাব আৰু ইমানেই চাফা এই হিমালয়ৰ পানীটো, মানে যি খানা খাওক হজম হৈ যায় সোনকালে। বহুত মজা আহিছে খাই কেনে। এনেকুৱা পানী খোৱাৰ পিছত বেলেগ বস্তু একো খাব মন নাযায়। আৰু অলপ খাই লওঁ। জয় ভোলে। বৰফ চাওক, বৰফ। এই ঘোঁৰাকেইটাৰ কাৰণে মানে মাজে মাজে ৰখি দিব লাগে, মানে ভালদৰে খোজ কাঢ়িব নোৱাৰি। সেইকাৰণে মানে টাইম অলপ আৰু বেছি লাগিছে এই ঘোঁৰাকেইটাৰ কাৰণে। এই টকনডাল কেদাৰনাথত আহিলে দুটা কামত কাম দিয়ে। এনেইতো বেলেগ ট্ৰেকিঙত গ'লে এটা কামতে কাম দিব, ট্ৰেকিং কৰাৰ কাৰণে। ইয়াতে মানে মাজে মাজে এই গাধকেইটা ওচৰলৈকে আহে, মানে ভয় দিয়ে। তো সেইকাৰণে মানে টকনডাল দেখাই দিলে অলপ দূৰত যায় আৰু। মাৰ্বলো লৈ যাই আছে এনেকৈ ঘোঁৰাত। ভালেখিনি জেগা অহাৰ পিছত এটা কেম্প পালোঁ, কেম্প ভীমবালি। তো ইয়াতে জিৰণিও লয়, ঘোঁৰা চৰা পোৱা যায়। যদি ইয়াৰ পৰা যদি ভাগৰ লাগিলে আপুনি ঘোঁৰাত যাম বুলি ভাবে, ৰেষ্ট ল'ম বুলি ভাবিলে ৰেষ্টও ল'ব পাৰে। তো তেনেকুৱা আৰু খানা খোৱা লোৱাৰ ব্যৱস্থা আছে, বহুত দোকান চোকান আছে। আৰু বাকী মোৰ কথা বাদ দিয়ক, সন্মুখত ভিউ দেখাই আছোঁ, অলপ ভিউ চাওক। এয়া চাওক ভিউ। ওপৰত টিলাটোত ৰ'দ পৰিছে, কি মজা লাগিছে। আৰু তলত এয়া নিজৰা। এইখিনি জেগাৰ পৰা দুটা ৰাস্তা আছে। লং ৰাস্তাটো দি গ'লে মানে এনেকৈ তলেদি যাব লাগিব, এনেকুৱা আৰু। এনেকৈ গৈ এনেকৈ ঘূৰি কেনে এনেকৈ আহি নদীখন পাৰ হৈ ব্ৰিজৰ ওপৰেদি গৈ এনেকৈ ঘূৰি এনেকৈ যাব লাগিব। সেইটো চাইডতো আৰু দোকান চোকান বহুত আছে। ইফালেও আছে বাৰু, নোহোৱা নহয় দোকান চোকান। আৰু ইফালেদি এটাই ভাল লাগিছে, ইফালেদি মানে ঘোঁৰা চৰা বেছি নাহে, দুই এটাইহে আহে। বাকীবোৰ মানে চব তলেৰিয়ে যায় আৰু। চব ঘোঁৰাবিলাক আৰু মানে গাধ চাধবিলাক এনেকৈ তলেৰিয়ে গৈ আছে, যিমান দেখিছোঁ। এনেদৰে প্ৰায় 4 ঘণ্টামান খোজ কঢ়াৰ পিছত পাই গ'লোঁ ৰামবাৰা। আৰু গৌৰীকুণ্ডৰ পৰা ৰামবাৰালৈকে প্ৰায় 7 কিলোমিটাৰমান হয় আৰু। ইয়াতে মন্দাকিনী নদীখন পাৰ হৈ কেনে বেলেগ এখন পাহাৰত উঠিব লাগিব। তো ৰামবাৰা জেগাখিনি বহুত ধুনীয়া হয়, চবেই মানে ইয়াতে ফটো চটো উঠে আৰু। ধুনীয়া ওপৰৰ পৰা বৈ আহিছে নদীখন, আৰু নদীখনৰ চাৰিওফালৰ দৃশ্যবোৰ বহুত ধুনীয়া হয় আৰু। আৰু ইয়াতে দুখন দলং আছে, এইখন এখন আৰু এইখন এখন। এইখন চাগে নতুনকৈ বনাইছে, এইখন পুৰণি হয়। আৰু ইয়াৰ পৰা আৰু এতিয়া আমি ওপৰত উঠিব লাগিব। এনেকুৱা চাওক কিমান ওপৰত উঠিব লাগিব, আৰু তলতে ইয়াত পানী। এইখনে হৈছে কেদাৰনাথ মন্দিৰৰ কাষেদি বহি অহা নদীখন, নাম হৈছে মন্দাকিনী নদী। ৰামবাৰাত আপুনি এনেকৈ টেণ্টত থাকিম বুলি ভাবিলে টেণ্টতো থাকিব পাৰে। এনেদৰে মন্দাকিনী নদীখন পাৰ হৈ বেলেগ এখন পাহাৰত পুনৰ ওপৰলৈকে উঠি আহি আছোঁ। সেইবোৰ টেণ্ট দেখা পাইছে, এইখিনি জেগাত মানে চটিৰ ওচৰতে আৰু এইখিনি জেগা। তো ইয়াতো মানে এনেকৈ টেণ্টত থাকিব পাৰে আৰু। এই ৰামবাৰা পাৰ হোৱাৰ পিছত কেদাৰনাথলৈকে আৰু 8.5 কিলোমিটাৰমান খোজকাঢ়িব লাগে। এতিয়া মানে 1 কিলোমিটাৰমান, ৰামবাৰাৰ পৰা 1 কিলোমিটাৰমান গ'লে চটি লিংচলি পাম। তাৰপিছত পাম 3 কিলোমিটাৰমান গ'লে বৰি লিংচলি পাম। তাৰপিছত 6.5 কিলোমিটাৰমান গ'লে বেছ কেম্প পাম। তাৰপিছতহে কেদাৰনাথ পাম। কেদাৰনাথলৈকে 8.5 কিলোমিটাৰমান লাগে। এইফালে পানী পাহাৰৰ ওপৰৰ পৰা, আৰু এইফালৰ পাহাৰখনত চাওক ৰ'দ পৰি ধুনীয়া দৃশ্য। চাৰিওফালৰ পৰিৱেশটো মানে বেলেগ বেলেগ দেখা পাব। এয়া চাওক, মানে কোনফালে চাব আপুনি, চাৰিওফালৰ পৰিৱেশ চাওক ইমান ধুনীয়া। আৰু য'ত বৰফ দেখা পাইছোঁ তালৈকে যাব লাগিব, বহুত দূৰ যাব আছে।
ইমান দূৰ অহাৰ পিছত আৰু 6 কিলোমিটাৰ যাবই আছে। কেতিয়া পাওঁ লাগি আছে। এই এনেকৈ ওপৰত কিমান টিলাটোলৈকে ওপৰত উঠি যাব লাগিব কেৰাপেটতে গৈ আছোঁ। হোটেল এখনত ৰৈছোঁ, পৰঠা এটা খাই লওঁ, তাৰপিছত যাম আৰু লাহে লাহে। ভোক লাগিছে। পৰঠা এটা খাই লওঁ আৰু ক'ল্ড ড্ৰিংকছ আছে আৰু খাই লওঁ। থেংক ইউ, হৰ হৰ মহাদেৱ। এয়া পৰঠা আহি গ'ল, পৰঠা চাটনি আৰু চব্জি বা কি দিয়ে, চব্জি দিছে ভैया, চব্জি। পৰঠাৰ লগত চব্জি দিয়া নাছিলে, তো মই ল'লোঁ খুজি কেনে। পৰঠাৰ লগত চব্জিও নিদিয়ে মানে, এনেকুৱা আৰু। টাইমকেইটা আজিলে এতিয়া 8:20 আৰু ইমানখিনি আহিলোঁ, ইমান ষ্টেপ আহিলোঁ। তো দোকানখনৰ পৰা ওলাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাম। এয়া দেখা পাইছেনে? এয়া পালকিটো এনেকৈ মানে মানুহ কঢ়িয়াই লৈ আহে আৰু এনেকৈ পালকিত লৈ যায় আৰু ইয়াতে মানে ওজন হিচাপত মানে পইচাটো হয় আৰু। তো লয় আৰু অহা যোৱা 10-12 হাজাৰমান যাব লাগে আৰু এনেকুৱা খোৱা মতে। ইয়াতে দোকানখনে কৈছে, দোকানী মতে খোৱা মতে অহা যোৱা 12 হাজাৰমান লয় আৰু 10-12 হাজাৰ মানে ৱেট ছিষ্টেমত লয় আৰু মানে ওজন হিচাপত লোৱা হয়। তো এনেকৈ পালকিটো মানে মানুহ লৈ যায়, ওপৰত লৈ যায় আৰু এনেকৈ তলত নামাই আনি। দেখা পাইছে এয়া বগা এয়া হৈছে বৰফ। কি মজা লাগিছে, পুৰা পাথৰ টাইপ লাগিছে। তো ইয়াতেও পানী চানী আছে আৰু বৰফ চুব নোৱাৰিলেও পানীখিনি চুই অকণমান পানীকে খাওঁ। এই খুৰাজনক সুধিছিলোঁ জেগাটোৰ নাম, নেনচলি বুলি কৈছে। আৰু নেনচলিৰ ওচৰত ইমান ধুনীয়া এইটো ৱাটাৰফল, আৰু ৱাটাৰফলত শিলৰ উপৰি বৰফ দেখা পাইছোঁ। তো লিনচলিখন মানে বহুত ডাঙৰ আৰু বজাৰখন। ওপৰত উঠাৰ পিছত চবতকৈ ডাঙৰ এইখনে পাইছোঁ আৰু। ইয়াতে মানে এইবোৰ টেন আছে তেনেকুৱা আৰু বহুত আৰু ঘৰ চৰ আছে, পকা ঘৰো আছে ওপৰত, দেখাইছোঁ আপোনালোকক। ওপৰত গৈ কেনে দেখাই আছোঁ। লিনচলিত এনেকুৱা পকা ঘৰো দেখা পাব। ইয়া আৰু এইবোৰ চাহ তাহ তাতে মানে ধুনীয়াকৈ জিৰণি ল'ব পাৰে। জেগাখিনি বহুত ডাঙৰেই হয়। ইয়াৰ পৰা ভিউটো চাওক, কি মজা ভিউ। আৰু ইফালে বহুত ঘৰ আছে, বহুত মানুহ হৈছে। সৰু সুৰা টাউন টাইপে লাগিছে, যেনেকুৱা লাগিছে এনেকুৱা দেখিলে। পাহাৰৰ হিলছ এৰিয়াৰ টাউন টাইপে লাগিছে। ভাগ্য ভাল, এতিয়ালৈকে বৰষুণ পোৱা নাই ৰাতিপুৱাৰ পৰা। তো ভগৱানৰ কৃপাত যেন আৰু বৰষুণ নাপাওঁ, কেদাৰনাথ মন্দিৰ পোৱালৈকে যেন বৰষুণ চৰষুণ নাপাওঁ। তাকে বাবাৰ আগত, মহাদেৱ শিৱ বাবাৰ আগত প্ৰাৰ্থনা জনাইছোঁ। আৰু সেইফালেদি মই শ্বৰ্টকাট ল'ম মানে, সেইকাৰণে অলপ টেকনিকেলি যাব লাগিব। তো সেনেকুৱা ৰাস্তাৰে যাই আছোঁ। केदारनाथर फेमस नींबू पानी वाला बोले। ये फिर तीसरा नींबू निचोड़ा बड़ी लिंचोली में, ये बड़ी लिंचोली में ये पूरा रस डाला, आयोडीन नमक मिलाया, फिर इसमें ये 555 चाट मसाले वाला, ठीक है, शुगर मिलाया। अब कुछ देर बाद इसका जायका देखो कैसा होता है। ये लोटा कहाँ थोड़ी है मेरा। इसमें क्या है लोटा में? लोटे में पानी, लोटे में पानी है। पानी है लोटे। उत्तराखंड का प्योर बिस्लेरी। हाँ वही। ये उत्तराखंड का प्योर बिस्लेरी मिलाया, जड़ी बूटी वाला पानी। फिर इसको चम्मच से अच्छी तरह से घुमाया, घुमाते रहे। ये पड़ा 40 रुपए। ये आप 40 रुपए का गिलास इसको पी के देखो। 40 रुपया देना पड़ेगा। देना पड़ेगा साहब। हाँ 40 टका দিব লাগিব বোলে। খাই চাওঁ बहुत 40 बढ़िया টকীয়া होगा। হয়নে নহয়, हाँ, शर्त है। তাৰপিছত গম পাম। सभी लोग यहीं पे आना। मजा आया।
मज़ा आया। पानी ना नींबू नींबू चाहिए। सर नींबू उसमें बहुत डाल रखा है। नहीं नहीं, और एक नींबू दे दीजिए। ठीक है, अभी मज़ा देखते आया? हैं, अभी देखते हैं। अभी इसमें केदार तक तुम्हें पीने की जरूरत नहीं पड़ेगी बस। अभी मज़ा आया। ये टेंट का रेट कितना कितना लेता है, ऐसे बोल दीजिए तो। टेंट का टेंट का रेट भाई साहब जैसे फैसिलिटी है वैसे वो बिजली वाला अलग है। ऐसे ऐसे अंदाज अंदाज आप 500 रुपया, एक रात का। 300 रुपया, नहीं होगा तो 200 रुपया घोड़े खच्चरों की तरफ भी सुला जाए। डायरेक्ट आके बुक कर सकते हैं। यहाँ आओ, ऐसा एडवांस बुकिंग मत करवाओ। हाँ। तुमने बुकिंग करवा दिया 500 में धक्के खा रहा, तो यात्री समझता है नहीं। हाँ। यात्री सोचता है हमारे बराबर। यहाँ बहुत सस्ता मिलता है। जो ऑनलाइन बुकिंग है उसका महंगा है, यहाँ जो है सस्ता भी मिलता है। यहाँ बेरोजगार लोग अपना जो है 100 200 300 दिहाड़ी करके क्या करते हैं, सस्ते में कैंपिंग कर देते हैं यहाँ, और कुछ नहीं। सब जगह सबने अपनी रोजी रोटी कमानी है, सस्ता भी है और महंगा भी है। जितना लूटना चाहो उतना लूट सकते हो, जितना बचाना चाहो बचा सकते हो। तो देखिले पूरा एकदम मनर কথা কৈছে। तुमने क्या देखा बहुत कम खरचत केदारनाथ আহিব পাৰি। আপুনি ইয়াতে আহি 500 টকাত এনেকুৱা টেণ্টৰ ৰুমত থাকিব পাৰে। তো ৰাতিটো এনেকুৱা নেচাৰ পৰিৱেশত থাকিটো আৰু বেছি ভাল লাগিব। আৰু আপুনি 1500 টকা ৰুম বুকিং কৰিও আহিব পাৰে। তো আপোনাৰ কথা। মই যিমানখিনি পাৰোঁ শ্বৰ্টকাটে মাৰিছোঁ। ওপৰেদি ঘোঁৰাকেইটাৰ উৎপাদন নোৱাৰি, ঘোঁৰা গাধকেইটাৰ কাৰণে ভালকৈ খোজকাঢ়িবই নোৱাৰি। আৰু অৱস্থা নাই আৰু লাখতীয় মানে চিংকিং অৱস্থা নাই। ওপৰফালে ৰাস্তাই বহি গৈছে, হাতৰ জ্বলা ফুটুকুটু হৈ গৈছে। সেইকাৰণে যিমান পাৰোঁ তলে তলে যাই আছোঁ। মেইন ট্ৰেকটোতো ওপৰৰ ফালেদি আছে, এনেকৈ সোমাই আছোঁ এনেকৈ তলেদি জংঘলেদি, এনেকৈ নদীৰ পাৰে পাৰে এই তলে তলে যাম আৰু এই ইমান তলেদি ওপৰেদি যাব নোৱাৰি। মানে মেইন ট্ৰেকেৰে গ'লে বহুত কষ্ট হয় ঘোঁৰাকেইটাৰ কাৰণে। সেইকাৰণে বেলেগ এটা ৰাস্তা লৈছোঁ, শ্বৰ্টকাট এনে নাযাওঁ। ৰাস্তাটো বেয়া হয়, অলপ মানে চাই চিতি যাব লাগিব। শ্লিপাৰীও আছে আৰু পাথৰ চাথৰবিলাক মানে য'ত ত'ত আছে। আৰু যিহেতু পাথৰৰ ওপৰেদি পানী চানী বৈ থাকে, সেইকাৰণে মানে ভালকৈ যাব লাগিব আৰু লাহে লাহে। তাকে চাই চিতি গৈ আছোঁ। আৰু এনেকুৱা আৰু এনেকৈ যাব লাগিব। আৰু এই সেয়া তাতে সেই ঘৰটো যে দেখিছে পিংক কালাৰৰ, তাতে মানে ডাঙৰ ডাঙৰ বাবাজীবিলাকে থাকে আৰু। তো তালৈকেও যাব পাৰি। তো যদি টাইম পাওঁ যাব চেষ্টা কৰিম এই বাবাজী থকাকেইটা ঘৰলৈকে। আৰু সেইটো কাৰণে শ্বৰ্টকাট মাৰি ৰাস্তা আৰু বেলেগ এটা আছে। সেইটো ৰাস্তা হৈছে এইটো দেখা পাইছেনে, এইটো ৰাস্তা। এনেকৈ যাব পাৰি। ইফালে নদীৰ তলেৰে পাৰ হ'ব লাগিব নদীখন, তেনেকৈ যাব পাৰি। তো চাওঁ কি কৰিব পাৰোঁ। ফাৰ্ষ্ট কেদাৰনাথলৈকে গৈ লওঁ, তাৰপিছত বাকীখিনি দেখা যাব। তো এতিয়া এটা বেলেগ ভিউ পাইছোঁ, চাওক তলৰ ভিউটো। জুকো ভেলীৰ ফিলিং আহি গৈছে এনেকুৱা ৰাস্তা দেখা পাই কেনে, মজা। তো এনেকুৱা দেখা পাইছে, গৈ আছোঁ আৰু। আহি বহুতখিনি তলত আহি পালোঁ। সৰু সুৰা টিকলা এটা ৱাটাৰ অলপ ফলো পালোঁ। আৰু আহাতটো আহিলোঁ, কিন্তু এটা কথা হ'ল যিমানখিনি তলত আহিলোঁ সিমানখিনি ওপৰত চিধা উঠিব লাগিব। দেখা পাব নেকি, মই দেখাই আছোঁ। দেখিছে এনেকুৱা চিধা ওপৰলৈকে উঠিব লাগিব। আৰু সেইখিনি উঠাৰ পিছত আৰু 3 কিলোমিটাৰমান যাব লাগিব। বেয়া কষ্ট হ'ব। জুকো ভেলীৰ কথা মনত পৰি গ'ল। একো নাই, যাম। বাধা আছে মোৰ লগত, যাম। বৰষুণ দিলে এই ৰাস্তাটোৰে আহিব নোৱাৰিম। এতিয়া বৰষুণ নাই কাৰণে আমি আহিব পাৰিছোঁ। বৰষুণ দিলে পানী পূৰা বেছি হৈ যাব বা লেণ্ডশ্লাইডো হৈ যাব পাৰে, ঠিক নাই, কাৰণ এইটো মেইন ৰাস্তাটো নহয় যিহেতু। মই এতিয়া ক'ব গ'লে বহুতখিনি তললৈকে নামিলোঁ। যদি ধৰিব যায় আৰু মানে নদীখন যে আমি যে ওপৰত উঠি আহিছিলোঁ মন্দাকিনী নদীখনৰ পৰা ওপৰলৈকে, তো সিমানখিনি তলত আকৌ নামি আহিলোঁ বুলি ক'লেও ভুল নহ'ব। এয়া চাওক কিমান ওপৰত উঠিব লাগিব। এনেকৈ গৈ কেনে সেই টিলাটোত উঠিব লাগিব। পূৰা থিয় আৰু খাৰা। ৱাও, পিকনিক প্লেচ টাইপ লাগিলে দেখি কেনে জেগাখিনি। এই ৰাস্তাটোৰে শ্বৰ্টকাট মাৰিলে 3 কিলোমিটাৰমান জেগা কম হৈ যায়। আৰু এইটোৰে মানে ওপৰত উঠিলে প্ৰায় পায়ে গৈছোঁ বুলি ক'ব পাৰি। আৰু মানে বেছ কেম্পটোৱে পাই যাম আৰু ডাইৰেক্ট শ্বৰ্টকাট মাৰি এতিয়া। কিন্তু এনেকুৱা নদীৰ ওপৰেদি পাৰ হ'ব লাগিব পানীৰে। এনেকুৱা নদী দি পাৰ হ'ব লাগিব। নদীটো পাৰ হৈ লওঁ, ভিডিঅ' নকৰোঁ। তাৰপিছত ভিডিঅ'টো চাই শ্বৰ্টকাট দেখি আপোনালোকে নাহিব যদি এক্সপাৰ্ট নহয়। এনেকুৱা চাওক বহুত শ্লিপাৰী হয় আৰু পানীৰ ধাৰটো বহুত বেছি আছে। মইতো কিবাকৈ পাৰ হ'লোঁ। তো এনেকৈ আহিব লাগিব পানীৰে, দেখিছে তেনেকুৱা হয়। তো এতিয়া ওপৰত
উঠাহে কথা আৰু এতিয়া পাহাৰৰ টিলাটো চাওক কিমান ওপৰত উঠিব লাগিব কিন্তু ভিউ মজা আছে কিন্তু বেলেগ বাদ দিয়ক ভিউ চাই যাওঁ আৰু ক্লাউডবিলাক চাওক যেন পাহাৰত কোনোবাই জুইহে ধৰিছে বৰফখিনি দেখি এনেকুৱা লাগিছে যেন তাতে সঁচাই শিৱ বহি আছে এতিয়া যেন মই শিৱক দেখা পাইছোঁ পূৰা ফিল আহি গৈছে এনেকুৱা ওম নমঃ শিৱায় জয় মহাকাল কেদাৰনাথ মন্দিৰত আহিলে এই ৰাস্তাটোৰে আহিব নালাগে এইটো কাৰণ শ্বৰ্টকাট ৰাস্তা হয় এইটো মেইন ৰাস্তা নহয় ৰাস্তাটো দেখি ভয় খাব নালাগে এনেকুৱা ৰাস্তা নহয় মই মানে শ্বৰ্টকাট মাৰাৰ কাৰণে এই ৰাস্তাটোৰে আহিলোঁ আৰু যদি পাহাৰত খোজকাঢ়া অভ্যাস নাই যদি এনেকুৱা ৰাস্তাত উঠি পোৱা নাই পাহাৰত গৈ পোৱা নাই তেনেহ'লে এই ৰাস্তাটোৰে নাহিব আপোনালোকে ডাইৰেক্ট আহিব ডাইৰেক্ট মানে মেইন ৰাস্তাটোৰে কেদাৰনাথত আহিব মই মানে অলপ এক্সপ্ল'ৰ কৰিম বুলি আহিলোঁ আৰু কেনেকুৱানো হয় শ্বৰ্টকাটবিলাক টাইম হৈছে এতিয়া 11:20 হৈছে তো এইখিনি আহোঁতে ইমান টাইম লাগিলে আৰু তো আৰু অলপ ওপৰত যাব লাগিব এইখিনি তাৰপিছত আৰু 2 কিলোমিটাৰমান গ'লে আমি মন্দিৰ পাই যাম ভাবিছিলোঁ 10টা মানত পাম বুলি কিন্তু নাই এতিয়া 11টা বাজি গৈছে মানে 12টা 1টা মানত পাই যাম চাগে আৰু মেইন ৰাস্তাটো হৈছে এইটো এনেকৈ এই ওপৰে এনেকৈ ঘূৰি পাকি এনেকৈ আহিব লাগিব তো মেইন ৰাস্তাটো এনেকৈ আছে আমি আছোঁ ইফালে তো এনেকৈ ওপৰত গৈ আৰু মেইন ৰাস্তাটো পাই যাম আৰু মানে ট্ৰেকটো মই এতিয়ালৈকে 4টামান শ্বৰ্টকাট মাৰিলোঁ আৰু আগত এটা শ্বৰ্টকাট আছে এইটো মেইন ৰাস্তা এনেকৈ ঘূৰি গৈছে ইফালে তো মই যাব লাগিব ইফালেদি আৰু এটা শ্বৰ্টকাট মাৰোঁ মানে শ্বৰ্টকাট মাৰিয়ে মানে কেদাৰনাথ পাই যাম আৰু এতিয়া তো ব'লক আৰু দেৰি নকৰোঁ পিছফালে বৰফ আগফালে ট্ৰেকটো মেইন ট্ৰেকটো আৰু এইফালে শ্বৰ্টকাট ট্ৰেকটো এইখিনি শিলটোলৈকে উঠিব লাগিব অলপ আহিলোঁ বাৰু তলৰ পৰা ফাইনেলি আহি পাই গ'লোঁ বেছ কেম্প মানে ইয়াতেই আৰু ঘোঁৰা চৰাবোৰ ইয়ালৈকে আহে তো ইয়াৰ পৰা ওপৰত ঘোঁৰা চৰাবোৰ নিব নিদিয়ে আৰু ঘোঁৰাৰে অহা মানুহ বা খচ্চৰ গাধ যিহেতেই আহিছে আৰু মানুহবোৰ তেওঁলোকক ইয়াতে নুমাই দিয়ে আৰু ইয়াৰ পৰা মানে খোজকাঢ়ি যাব লাগিব আৰু মন্দিৰলৈকে তো এইখিনিক বেছ কেম্প বুলি কয় এইটো মানে বহুত ডাঙৰ এৰিয়া আৰু ইয়াতে মানে হোটেল চটেল টেণ্ট চেণ্ট বহুত কিবা কিবি আছে আৰু এইফালেও বহুত কেম্প চাইট আছে আৰু টেণ্ট চেণ্ট আছে চাওক ইয়াতে কিমান ঘোঁৰা ৰখি আছে আৰু ইয়াৰ পৰা মানে কোনোবাই যদি ঘোঁৰা লৈ তললৈকে যাব বিচাৰে যাব পাৰে আৰু ওপৰলৈকে অহাবিলাক ইয়ালৈকে আহে ইয়াৰ পৰা তললৈকে যাব বিচাৰিলে যাব পাৰে লগতে পালকি আছে পিঠু আছে পিঠিত যে লৈ যায় সেইটো পিঠু বুলি কয় তেনেকুৱা আৰু মানে পাই গৈছোঁ আৰু ওপৰত আৰু কেদাৰনাথ মন্দিৰ ভাল লাগি গৈ আছে ওচৰ পাই গৈছোঁ মানে যিহেতু আমাৰ হোটেল বুকিং কৰি থৈ দিয়া আছে মানে কেদাৰনাথ মন্দিৰৰ লগতে আমাৰ হোটেলখন আছে তো তালৈকে যাওঁ ডাইৰেক্ট মন্দিৰলৈকে যাওঁ ফাৰ্ষ্ট হোটেললৈকে যাম হোটেললৈকে যাই গা পা ধুই ফ্ৰেছ হৈ মন্দিৰটো দৰ্শন কৰিবলৈ ওলাই আৰু বেছ কেম্পত এইটো হৈছে চিকিৎসা কেন্দ্ৰ ইয়াতে মানে মেডিচিন ল'ব পাৰে আৰু যদি কিবা কিবি সৰু সুৰা মানে আঘাত চাঘাত হয় আৰু তো ইয়াৰ পৰা মানে চিকিৎসা কৰি ল'ব পাৰে তো সৰু সুৰা এটা চিকিৎসা কেন্দ্ৰ হয় বেছ কেম্পতে আছে মানে মন্দিৰৰ ওচৰতে এইটো আছে তো ফাইনেলি পাই গ'লোঁ কেদাৰনাথ মন্দিৰ অলপ আগত দেখা পাইছোঁ ভিডিঅ'ত বা আপোনালোকে দেখা পাইছে নে পোৱা নাই নাজানো কেদাৰনাথলৈকে যিসকলে হেলিকপ্টাৰত আহিলে ইয়াতে নামিব লাগিব এইটো হৈছে হেলিপেডটো ওপৰত বতৰটো ধৰিব নোৱাৰে ভিউ চাওক নাই এতিয়া ক্লাউডছবোৰ আহি মানে পাহাৰখনে ঢাকি ধৰিছে অলপ আগত ৰ'দ আছিলে বৰফবিলাক দেখা পাইছিলোঁ এতিয়া বৰফবিলাক একো দেখা পোৱা নাই কি মজা লাগিছে লগতে মন্দিৰটো যিমানে পাওঁ সিমানে মানে ভাল মানে হোটেল দেখা পাই আছোঁ ৰেষ্টুৰেণ্ট দেখা পাইছোঁ এইখন মানে গেটতে আছে মেইন গেটৰ সন্মুখতে আছে কিমান ডাঙৰ ৰেষ্টুৰেণ্ট হয় টেণ্ট চেণ্টো আছে টেণ্টতো থাকিব পাৰে লগতে হোটেলো আছে ৰুম চুমো আছে এতিয়া চাওক এতিয়া টাইম হৈছে 12:30 ইয়াৰ পৰা লাইন দৰ্শন কৰাৰ কাৰণে লাইন চাওক বাঢ়িয়ে আছে লাখ লাখ ভক্তৰে ভিৰ হৈ থকা মন্দিৰ সেয়া কেদাৰনাথ মন্দিৰ পাওঁ অৱস্থা আৰু দৰ্শনৰ কাৰণে ইমান দীঘল লাইনটো আপোনালোকক মই পূৰা দেখুৱাই আছোঁ মন্দিৰলৈকে যিমানখিনি পাৰোঁ এই কেদাৰনাথ শিৱধামখন হৈছে 4 ধামৰ ভিতৰত এখন ইণ্ডিয়াত টোটেল 4খন ধাম আছে কেদাৰনাথ বদ্ৰীনাথ গংগোত্ৰী যমুনোত্ৰী আৰু এই 4 ধামৰ ভিতৰত এইখন হৈছে কেদাৰনাথ ধাম এই ধামতে ডেইলি লাখ লাখ ভক্তৰ আগমন ঘটে দেশৰ লগতে বিদেশৰ পৰাও হাজাৰ ভক্ত এই মন্দিৰলৈকে আহে মানে এই ধামখনলৈকে আহে আৰু এই ধামখনত অহাৰ সপোন সকলোৰে থাকে আৰু আজি মোৰ এই সপোন পূৰণ হ'বলৈ গৈ আছে মানে বহুত মনটো ভাল লাগি আছে আৰু চাওক কিমান দীঘল লাইন মই খোজকাঢ়ি মন্দিৰলৈকে গৈয়ে আছোঁ তথাপিও এই লাইনটো শেষ হোৱা নাই
তো আপোনালোক দেখুৱাইছোঁ মানে 1 কিলোমিটাৰ মানে হ'ব আৰু যিমান দীঘল লাইন আছে এইটো কেৰা বেকাকে আৰু আমাৰ গ্ৰুপটোৰ ভিতৰত ময়ে প্ৰথম এই মন্দিৰলৈকে আহিলোঁ মানে বাকীবোৰ এতিয়াও পিছতে আছে 2-এজন ঘৰত আহিছে অহাৰ কাৰণে চাগে তেওঁলোকে এতিয়া হোটেল পালে যদি আপোনালোকে এই মন্দিৰটোলৈকে আহে তেনেহ'লে যিমান পাৰে সোনকালে আহিব ৰাতিপুৱা মানে কি আৰু ৰাতিতে আহিব কাৰণ এই মন্দিৰটোত আপুনি খোজকাঢ়িয়ে আহক বা যেনেকৈ আহক মানে ওপৰলৈকে আহোঁতে কিমান টাইম লাগে আপুনি আহি নোপোৱালৈকে ক'ব নোৱাৰে কাৰণ ৰাস্তাবোৰটো দেখিছে কেনেকুৱা হয় কিছুমানৰ 12 ঘণ্টাও লাগি যায় কেদাৰনাথ মন্দিৰত আহি যদি আৰতিটো চাব নাপায় তেনেহ'লে কেনেকুৱা লাগিব মনটো কেনেকুৱা লাগিব ভাবি চাওক আৰু কেদাৰনাথ মন্দিৰৰ আৰতি ৰাতিপুৱা আৰু আবেলি হয় আবেলি 7:30 বজাত আৰতি হয় গতিকে 7:30 বজাৰ আগতে আহি পালেহে আপোনালোকে আৰতি চাব পাৰিব ভাৰতবৰ্ষত টোটেল 12টা জ্যোতিৰ্লিংগ আছে জ্যোতিৰ্লিংগ আৰু লিংগৰ মাজত বহুত পাৰ্থক্য আছে লিংগটো মানে হ'ল মানে মানুহে বনাব পাৰে তো দেখা পাইছে মানে সকলো মন্দিৰত শিৱ মন্দিৰতে মানে এটা লিংগ থাকে দেখাটো পাইছে আপোনালোকে আৰু এই লিংগবোৰ মানুহেও বনাব পাৰে কিন্তু জ্যোতিৰ্লিংগটো মানুহে বনোৱা নহয় এইটো মানে নিজে নিজে আৱিৰ্ভাৱ হোৱা বস্তু মহাদেৱ শিৱ বাবাই যেতিয়া পৃথিৱীত আহিছিলে আৰু পৃথিৱীৰ যিবোৰ ঠাইত আৱিৰ্ভাৱ হৈছিলে মহাদেৱে তো সেইবোৰ ঠাইতে এটা জ্যোতিৰ্লিংগৰ সৃষ্টি হোৱা বুলি কয় তেনেকৈয়ে আৰু এতিয়ালৈকে 12টা জ্যোতিৰ্লিংগৰে উদ্ধাৰ হৈছে মানে 12টা জ্যোতিৰ্লিংগ মানুহে গম পায় তো জ্যোতিৰ্লিংগকেইটাৰ নাম হৈছে সোমনাথ নাগেশ্বৰ ভীমাশংকৰ ত্ৰিম্বকেশ্বৰ গিৰিনেশ্বৰ বৈদ্যনাথ মহাকালেশ্বৰ ওমকাৰেশ্বৰ কাশী বিশ্বনাথ কেদাৰনাথ ৰামেশ্বৰম আৰু মালিকাৰ্জুনা আৰু মই গা পা ধুই হোটেলত গা পা ধুই পূৰা ফ্ৰেছ হৈ পূৰা আৰু গেঞ্জি গামোচা আমাৰ অসমীয়াৰ গামোচা আৰু এটা পিন্ধি লৈছোঁ আৰু আমাৰ হোটেলখন ক'ত আছে চাব এয়া মন্দিৰৰ সন্মুখতে হোটেলখন এয়া হৈছে কেদাৰ মন্দিৰ এয়া হৈছে আমাৰ হোটেলখন মই তললৈকে গৈ আছোঁ তলৰ পৰা আপোনালোকক অকণমান দেখুৱাম আৰু মন্দিৰটো আৰু মই দৰ্শন কৰিবলৈ ভিতৰলৈকে যাম ফাৰ্ষ্ট ঠাণ্ডাও লাগি আছে এইটো ড্ৰেছত কাৰণ অকণমান ঠাণ্ডা আহিছে ৰ'দটো নাই বৰ্তমান তেতিয়াতো আহোঁতে বহুত গৰম লাগিছিলে আৰু ভিতৰত বাৰু ভিডিঅ' কৰিব নোৱাৰি যিমানখিনি পাৰোঁ আপোনালোকক মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়াই হৈছে জয় শ্ৰী কেদাৰ মন্দিৰ চাওক হৰ হৰ মহাদেৱ জীৱনৰ এটা বহুত ডাঙৰ সপোন পূৰণ হ'ল বহুত ভাল লাগি আছে কেদাৰনাথ মন্দিৰত আজি ফাইনেলি দৰ্শন কৰিলোঁ আৰু পিছফালে চাওক এয়া আউটচাইডে পাহাৰখন ঢাকি ধৰিছে নহ'লে বৰফ দেখা পালেহে ওপৰত কাৰণ বৰফ আছিলে আজি মই এতিয়া দৰ্শন কৰিম দৰ্শন কৰিলেতো আপোনাক কেমেৰা ভিতৰত নিব নিদিয়ে গতিকে মই হোটেলতে কেমেৰা থৈ যাম আৰু মন্দিৰৰ ওচৰতে বাৰু এইবিলাক দোকান চোকান আছে আৰু ইয়াৰ পৰা প্ৰসাদ চসাদ লৈ ভিতৰলৈকে যাব পাৰে কেদাৰনাথ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বুলি ক'লে বহুত কেইটা কাহিনী শুনিব পোৱা যায় লোকবিশ্বাস মতে মহাভাৰতৰ যুদ্ধৰ পিছত পাণ্ডৱসকলে পাপৰ পৰা মুক্ত হ'বলৈ এই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি কিছুমানে কয় আনহাতে 8ম শতিকাত মানে 8th চেঞ্চুৰীতে আৰু আদিগুৰু শংকৰাচাৰ্যই এই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি কিছুমানে কয় বিজ্ঞানৰ মতে এই মন্দিৰটো 400 বছৰ বৰফৰ তলত লুকাই আছিল মানে ভাবি চাওক কিমান পুৰণা মন্দিৰ হয় এইটো আৰু এই শিলটো দেখা পাইছে এই শিলটোৰ নাম ভীমা শিল 2013ত যিটো প্ৰলয় আহিছিলে এই প্ৰলয়ৰ পৰা এই মন্দিৰটো বচাইছিলে মাত্ৰ এই শিলটোৱে ভগৱানৰ কি লীলা চাওক আৰু এই শিলটোক ভীমশিলা নামেৰে জনা যায় 2013 চনৰ প্ৰলয়ৰ পিছত এই মন্দিৰটোৰ জনপ্ৰিয়তা বহুতখিনি বৃদ্ধি হয় তেতিয়াৰ পৰা এই মন্দিৰটোলৈকে হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ আগমন হৈ আছে আৰু সকলোৰে মনত মানে এই মন্দিৰটোলৈকে অহাৰ এটা হেঁপাহ এটা সপোন থাকে আৰু মোৰো আছিলে যিটো নেকি আজি পূৰণ হ'ল আৰু ভক্তসকলে এইফালেৰে মানে ভিতৰত সোমাই আৰু মন্দিৰ দৰ্শন কৰে এয়া চাওক লাইনটো তো বন্ধুসকল ভিডিঅ'টো বহুতখিনি দীঘল হ'ল যিহেতু মই কেদাৰনাথ মন্দিৰলৈকে কেনেকৈ আহিছোঁ কিমান টাইম লাগিলে সকলোখিনি ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে ভিডিঅ'টো বহুতখিনি দীঘল হৈ গ'ল আৰু এতিয়া সন্ধিয়া হ'ব সন্ধিয়া হোৱাৰ লগে লগে কেদাৰনাথ মন্দিৰৰ আৰতি হ'ব প্ৰত্যেক দিনে আৰতি হয় 7:30 বজাত মানে সন্ধিয়া আৰু যদি আপোনালোকক আৰতিখিনি দেখাব লাগে তেনেহ'লে ভিডিঅ'টো আৰু বেছি দীঘল হ'ব গতিকে মই ভাবিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক কেদাৰনাথ মন্দিৰৰ আৰতিখিনি দেখুৱাম তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু অহাকালি আমি ইয়াৰ পৰা ভৈৰৱ বাবাৰ মন্দিৰত যাম আৰু ৰাতিপুৱাৰ ভিউটো আপোনালোকক দেখুৱাম কেদাৰনাথ মন্দিৰৰ যিহেতু আমি আজি ৰাতিটো ইয়াতে থাকিম তো ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু মোৰ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব
কেদাৰনাথ মন্দিৰৰ পৰা বেছি দূৰ নহয়, অকণমান আধা ঘণ্টাৰ ৰাস্তা, আধা ঘণ্টা নালাগে, 20 মিনিটমান আহিলে এই বৰফ